ছাত্ৰ-ছাত্ৰীসকল পুনৰ তোমালোকলৈ বহুত মৰম জনাই আজি তোমালোকৰ বাবে লৈ আহিছোঁ 2019 চনৰ ইকনমিক্সৰ পাৰ্ট বিৰ এনচাৰসমূহ। প্ৰথম প্ৰশ্নটো আছিলে কি অৱস্থাত এখন দেশৰ জিডিপি জিএনপিৰ সমান হ'ব পাৰে? উত্তৰ বিদেশৰ পৰা আহৰণ কৰা নিগুত উপাদান আয় গণনা কৰি তাৰ লগত জিডিপি যোগ কৰিলে দেশ এখনৰ জিডিপি জিএনপিৰ সমান হয়। তোমালোকে জানা যে জিডিপি যেতিয়া গণনা কৰে তেতিয়া বিদেশৰ পৰা আহৰণ কৰা নিগুত উপাদান আয় গণনা কৰা নহয়, কিন্তু জিএনপিৰ সমান হ'বলৈ হ'লে জিডিপিৰ লগত আমি সেই বিদেশৰ পৰা যিখিনি আমি নিগুত উপাদান আয় আহৰণ কৰোঁ সেই আহৰণ কৰা আয়খিনি জিএনপিৰ সমান হ'বলৈ হ'লে জিডিপিৰ লগত সেই অংশটো যোগ দিব লাগিব। প্ৰশ্ন বি, হস্তান্তৰিত পৰিশোধ কি? হস্তান্তৰিত পৰিশোধ এটা প্ৰাপ্তিৰ ধাৰণা। এই পৰিশোধ কোনো ধৰণৰ উৎপাদনমূলক সেৱাৰ অবিহনেই লাভ কৰা হয়, সেয়েহে ইয়াক ৰাষ্ট্ৰীয় আয়ৰ অন্তৰ্গত কৰা নহয়। স্বেচ্ছাকৃত নিবনুৱা কি? প্ৰশ্ন চি, উত্তৰ স্বেচ্ছাকৃত নিবনুৱাই এনে এটা অৱস্থাক নিৰ্দেশ কৰে য'ত জনসাধাৰণৰ নিবনুৱা হৈ থাকে কাৰণ সিহঁতে প্ৰচলিত মজুৰিৰ হাৰত কাম কৰিবলৈ ইচ্ছুক নহয়। তাৰমানে স্ব-ইচ্ছাই যিবিলাক নিবনুৱা হৈ থাকে, চৰকাৰে যিটো হাৰত মজুৰি তেওঁলোকক দিবলৈ বিচাৰে তেওঁলোকে সেই মজুৰিৰ হাৰত কাম কৰিবলৈ ইচ্ছুক নহয় অথচ নিবনুৱা হৈ থাকে, সেইটোৱে হৈছে স্বেচ্ছাকৃত নিবনুৱা। প্ৰশ্ন ডিটো চোৱা, সমতাভংগ আয় কি? সমতাভংগকাৰী আয়ে সেইটো আয়ৰ স্তৰক নিৰ্দেশ কৰে য'ত উপভোগ ব্যয় আয়ৰ সমান হয়। আন কথাত সমুদায় আয়খিনি উপভোগৰ ওপৰত খৰচ কৰিলে সঞ্চয় শূন্য হয়। সমতাভংগকাৰী আয়ৰ স্তৰৰ তলত উপভোগ আয়তকৈ অধিক হয়, কিন্তু এই স্তৰৰ ওপৰত আয় উপভোগতকৈ অধিক হয়। সমতাভংগ আয় কি? যিমানখিনি মানুহে আয় কৰে সেই গোটেই আয়খিনি যেতিয়া উপভোগৰ ওপৰত খৰচ কৰে তেতিয়া মানুহৰ হাতত কোনো ধৰণৰ সঞ্চয় কৰিবলৈ নাথাকে। মানুহে আয়ৰ সদায় এটা অংশ উপভোগ কৰে আৰু এটা অংশ সঞ্চয় কৰে, কিন্তু যেতিয়া গোটেই আয়খিনি ব্যক্তিজনৰ গোটেই আয়খিনি উপভোগৰ ওপৰত খৰচ কৰে তেতিয়া সঞ্চয় শূন্য হয় আৰু তাতে সমতাভংগকাৰী আয় তাকে বোলে। আৰু সমতাভংগকাৰী আয়ৰ স্তৰৰ তলত উপভোগ আয়তকৈ অধিক হয়। যিমানটো আয় কৰে তাতকৈ উপভোগ বেছি হয়, কিন্তু এই স্তৰত আয় উপভোগতকৈ অধিক নহয়। তাৰমানে আয়ৰ স্তৰটো একে থাকে কিন্তু উপভোগৰ স্তৰটো বৃদ্ধি পায়। জিএছটিৰ সম্পূৰ্ণ নামটো লিখা। দ্ৰব্য আৰু সেৱা কৰ, গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স। শূন্য প্ৰাথমিক ঘাটি কি? শূন্য প্ৰাথমিক ঘাটি হৈছে ৰাজকোষীয় ঘাটি বিয়োগ সুদ পৰিশোধ। প্ৰাথমিক ঘাটি উলিয়াবলৈ হ'লে আমি ৰাজকোষীয় ঘাটিৰ পৰা সুদ পৰিশোধ বিয়োগ কৰিলেই প্ৰাথমিক ঘাটি পাম। এই 6টা আছিলে তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন। এতিয়া আহিছোঁ 2 নম্বৰীয়া প্ৰশ্নৰ 16 নম্বৰ প্ৰশ্নটোলৈ। সমষ্টিবাদী অৰ্থবিজ্ঞানৰ 2টা বিষয়বস্তু উল্লেখ কৰা। সমষ্টিবাদী অৰ্থবিজ্ঞানে কিছুমান বিষয়বস্তু সামৰি লয়, তাতে 2টা বিষয়বস্তুৰ কথা তোমালোকক উল্লেখ কৰিবলৈ কৈছে। প্ৰথমটো হ'ল ৰাষ্ট্ৰীয় আয় আৰু নিয়োজন। সমষ্টিগত অৰ্থবিজ্ঞানত দেশৰ জাতীয় উৎপাদন তথা আয় কি কাৰণত হয় সেই বিষয়ে ব্যাখ্যা কৰা হয়। 2 নম্বৰটো মুদ্ৰাস্ফীতি। সমষ্টিগত অৰ্থবিজ্ঞানৰ আন এক গুৰুত্বপূৰ্ণ বিষয়বস্তু হ'ল মুদ্ৰাস্ফীতি অধ্যয়ন। দেশৰ দৰসূচীৰ হ্ৰাস বৃদ্ধিৰ কাৰণ আৰু ফলাফলৰ বিষয়ে ইয়াত অধ্যয়ন কৰা হয়। ঠিক আছে, এই 2টা বিষয়বস্তু হ'ল সমষ্টিবাদী অৰ্থবিজ্ঞানে সামৰি লোৱা 2টা বিষয়। 17 নম্বৰ প্ৰশ্নটো চোৱা, আয়ৰ চক্ৰীয় প্ৰবাহত উদ্ভৱ হোৱা যিকোনো 2টা সুৰুঙাৰ বিষয়ে উল্লেখ কৰা। মাৰ্কছটো দিছে। উত্তৰটো চোৱা, এখন দেশৰ পৰিয়ালবৰ্গই উৎপাদনকাৰীসকলৰ বাবে দ্ৰব্য আৰু সেৱা উৎপাদন কৰাৰ বিনিময়ত মুদ্ৰাৰ মাধ্যমত পাৰিশ্ৰমিক লাভ কৰে। এই উপাৰ্জনৰ এটা অংশ উৎপাদন প্ৰতিষ্ঠানবোৰে উৎপাদন কৰা দ্ৰব্য সামগ্ৰী উপভোগৰ বাবে ব্যয় কৰে। ইয়াৰে কিছু অংশ তেওঁলোকে সঞ্চয় কৰে। উৎপাদন প্ৰতিষ্ঠানবোৰেও নিজ লাভ্যাংশৰ এটা অংশ সঞ্চয় কৰে। পৰিয়াল আৰু উদ্যোগ প্ৰতিষ্ঠানৰ সঞ্চয় পৰৱৰ্তী পৰ্যায়ত মূলধন বজাৰলৈ প্ৰৱাহিত হয়। এই মূলধন বেংক, বীমা আদিৰ জৰিয়তে বিনিয়োগ ক্ষেত্ৰলৈ প্ৰৱাহিত হয়। বিনিয়োগৰ জৰিয়তে মূলধন গঠনৰ হাৰ বৃদ্ধি হয়। মূলধন গঠনৰ হাৰ বৃদ্ধি হ'লে
ৰাষ্ট্ৰীয় উৎপাদন বৃদ্ধি হ'ব আৰু ৰাষ্ট্ৰীয় উৎপাদন বৃদ্ধিয়ে ইয়াৰ অনুৰূপ চক্ৰীয় প্ৰবাহৰ মাধ্যমত অৰ্থনৈতিক কাম-কাজৰ সম্প্ৰসাৰণ ঘটায়। যেতিয়ালৈকে এই চক্ৰবৎ ব্যয়ৰ গতি অপৰিৱৰ্তিত হৈ থাকে তেতিয়ালৈকে ৰাষ্ট্ৰীয় আয়ৰো হ্ৰাস বৃদ্ধি নঘটে। কিন্তু সময়ে সময়ে এই চক্ৰীয় প্ৰবাহৰ গতি ত্বৰান্বিত বা প্ৰশমিত হোৱাৰ ফলত ৰাষ্ট্ৰীয় উৎপাদনৰ উত্থান পতন হয়। উত্তৰটো তোমালোকে ভালদৰে চাই ল'বা, বুজি পাবা নিশ্চয়। তোমালোকে যিহেতু দ্বিখণ্ড অৰ্থনীতি বা ত্ৰিখণ্ড অৰ্থনীতিৰ বিষয়ে পঢ়িছা, গতিকে আয়ৰ চক্ৰীয় প্ৰবাহ কেনেদৰে হয়, এখন দেশৰ আয়ৰ চক্ৰীয় প্ৰবাহ কেনেদৰে হয় আৰু সেই তাত উদ্ভৱ হোৱা যিকোনো দুটা সমস্যা বা সুৰুঙা। ঠিক আছে, এতিয়া আমি আহিছোঁ 18 নম্বৰ প্ৰশ্নটোলৈ। বিনিয়োগ গুণক কি? বিনিয়োগ গুণক আৰু MPCৰ মাজৰ সম্পৰ্কটো লিখা। 1+1 = 2 দিছে। প্ৰান্তিক উপভোগ প্ৰৱণতা স্থিৰে থকা অৱস্থাত এক নিৰ্দিষ্ট পৰিমাণৰ বিনিয়োগ বৃদ্ধিৰ ফলত যি অনুপাতত আয় বৃদ্ধি হয় সেই অনুপাতেই হৈছে বিনিয়োগ গুণক। বিনিয়োগ গুণক আৰু MPCৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক আছে। প্ৰথমটো চোৱা, প্ৰান্তিক উপভোগ প্ৰৱণতা স্থিৰে থকা অৱস্থাত এক নিৰ্দিষ্ট পৰিমাণৰ বিনিয়োগ বৃদ্ধি কৰিলে যি অনুপাতত আয়টো বৃদ্ধি হ'ব সেই অনুপাতেই হৈছে বিনিয়োগ গুণক। এতিয়া বিনিয়োগ গুণক আৰু MPCৰ মাজৰ আমাৰ সম্পৰ্কটো দেখাবলৈ কৈছে। তোমালোকে জানা যে বিনিয়োগ গুণক আৰু MPCৰ মাজত এটা প্ৰত্যক্ষ সম্পৰ্ক আছে। আমি জানো যে MPC প্লাছ MPS, MPC marginal propensity to consume plus marginal propensity to save is equal to 1. গতিকে K is equal to 1 divided by MPS. ইয়াত K এটা ধ্ৰুৱক কনষ্টেণ্ট হিচাপে ধৰা হৈছে। K is equal to 1 divided by 1 minus MPC. 1 minus MPC is equal to MPS হয়। সেইকাৰণে ইয়াত 1 is equal to 1 divided by MPS লিখা হৈছে। যদি MPC 0 হয় তেনেহ'লে কি হয় চোৱা, MPCৰ ক্ষেত্ৰত MPCৰ ভেলুটো আমাক দিয়া আছে যে 0। তেতিয়া MPC যদি আমি বহাই দিওঁ, MPCৰ ঠাইত 0 যদি বহাই দিওঁ তেনেহ'লে 1 divided by 1 minus 0 হ'লে আমি কিমান পাম? 1। আকৌ যেতিয়া MPCৰ মান আমি 1 ধৰোঁ, 1 ধৰি পেলানি তোমালোকে MPCৰ ঠাইত 1ৰ ভেলুটো বহাই দিবা, তেতিয়া আমি কি হ'ব? তেতিয়া আমি পাম যে 1 divided by 0 কৰিলে ইনফিনিটি ওলাব, য'ত 0 is less than MPC is less than 1. গতিকে গুণকৰ মান 1 আৰু ইনফিনিটিৰ ভিতৰত থাকিব। 19 নম্বৰটো চোৱা, মুদ্ৰাৰ দুটা কাৰ্য উল্লেখ কৰা। উত্তৰ, মুদ্ৰাৰ দুটা কাৰ্য হ'ল এটা বিনিময়ৰ মাধ্যম। মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে। মুদ্ৰাৰ প্ৰথম আৰু প্ৰধান কাৰ্যটো হৈছে ই বিনিময়ৰ মাধ্যম হিচাপে কাম সম্পাদন কৰে। এখন বৃহৎ অৰ্থনীতিত বিনিময় প্ৰথাই যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছিল, কাৰণ বিনিময় প্ৰথাত অভাৱৰ সংগতি থকা শক্তি অনুসন্ধান কৰোঁতে যথেষ্ট সময় আৰু শ্ৰমৰ প্ৰয়োজন হয়, যিটো মুদ্ৰাৰ ব্যৱহাৰে নাইকিয়া কৰিলে। মুদ্ৰাই বিনিময় প্ৰক্ৰিয়াত মধ্যস্থতাকাৰী হিচাপে কাম কৰাৰ বাবে ইয়াক বিনিময়ৰ মাধ্যম হিচাপে জনা যায়। বিনিময়ৰ মাধ্যমত কেনেকুৱা ধৰণৰ বিনিময় প্ৰথাত কেনেকুৱা ধৰণৰ অসুবিধা হৈছিল আমি জানো, হয়নে? তো অভাৱৰ কোনো সামঞ্জস্য নাছিলে, গতিকে কি হৈছে যে যথেষ্টখিনি অসুবিধাৰ সৃষ্টি হৈছিলে। কিন্তু সেই অসুবিধাখিনি মুদ্ৰাৰ সৃষ্টিয়ে বা মুদ্ৰাৰ ব্যৱহাৰে সেই অসুবিধাখিনি নাইকিয়া কৰিলে। যিকোনো দুটা বস্তুৰ মাজত বিনিময় হ'বলৈ হ'লে সেই বিনিময় মূল্য দুটাৰ সদায় ভেলুটো সমান হোৱাটো দৰকাৰ, হয়নে? কিন্তু আগতে যিহেতু মুদ্ৰা নাছিলে তেতিয়া বিনিময়ৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছিলে। সেই অভাৱৰ সংগতি ৰাখিবলৈ, অভাৱৰ সংগতি থকা শক্তি অনুসন্ধান কৰোঁতে যথেষ্ট সময়ো খৰচ হৈছিলে, লগতে শ্ৰমৰো প্ৰয়োজন হৈছিলে। কিন্তু মুদ্ৰাৰ ব্যৱহাৰে এইখিনি নাইকিয়া কৰিলে। 2 নম্বৰৰ কাৰ্যটো চোৱা, মূল্যৰ মাপকাঠি। মুদ্ৰাৰ দ্বিতীয় মৌলিক কাৰ্যটো হৈছে যে ই মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। মুদ্ৰাই পৰিমাপৰ একক হিচাপে কাৰ্য সম্পাদন কৰে, যিটোৰ জৰিয়তে সকলো দ্ৰব্য আৰু সেৱাৰ মূল্য পৰিমাপ আৰু প্ৰকাশ কৰা হয়। মুদ্ৰাই হিচাপ ৰক্ষা, জাতীয় আয় নিৰ্ধাৰণ, লাভ আৰু লোকচান নিৰ্ণয়, খৰচ নিৰ্ণয় আদিৰ ক্ষেত্ৰত এটা ভিত্তি হিচাপে কাম কৰে। মূল্যৰ মাপকাঠিটো বুজি পাইছা চাগে। যিকোনো মূল্যৰ
মাপকাঠি কৰিবলৈ আমাক মুদ্ৰাৰ ব্যৱহাৰ কৰাৰ পৰা বা মুদ্ৰাৰ সৃষ্টি হোৱাৰ পৰা আমাৰ সেইটো লাভ হৈছে। যিকোনো ধৰণৰ দ্ৰব্য আৰু সেৱাৰ মূল্যৰ এটা পৰিমাপ কৰিব পৰা গৈছে। কোনো এটা ব্যৱসায়ত কিমানখিনি লাভ হ'ল, কিমান লোকচান হ'ল, জাতীয় আয় এক বছৰত জাতীয় আয় কিমান হ'ল এখন দেশৰ, সেইখিনি আমি মুদ্ৰাৰ জৰিয়তে কৰি আছোঁ। 20 নম্বৰ প্ৰশ্নটো চোৱা, ৰাজহ প্ৰাপ্তি আৰু মূলধনী প্ৰাপ্তিৰ মাজত দুটা পাৰ্থক্য লিখা। তলত দিয়া ধৰণে ৰাজহ প্ৰাপ্তি আৰু মূলধনী প্ৰাপ্তিৰ মাজত পাৰ্থক্য দেখা যায়। 1 নম্বৰটো চোৱা, ৰাজহ প্ৰাপ্তিৰ ক্ষেত্ৰত ভৱিষ্যতে এই আয় ঘূৰাই দিয়াৰ বাবে চৰকাৰ দায়বদ্ধ নহয়। কিয় নহয় চোৱা, ৰাজহ প্ৰাপ্তিসমূহ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৰোপিত কৰ আৰু শুল্কসমূহ কৰ ৰাজহ আৰু অনাকৰ ৰাজহৰ পৰা সংগ্ৰহ কৰা হয়। আনহাতে মূলধনী প্ৰাপ্তিৰ ক্ষেত্ৰত ভৱিষ্যতে এই আয়ৰ লগতে সুদো ঘূৰাই দিবলৈ চৰকাৰ দায়বদ্ধ। কিয়নো মূলধনী প্ৰাপ্তিসমূহ চৰকাৰে কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক, বিদেশী ৰাষ্ট্ৰ, আন্তৰ্জাতিক সংগঠন আৰু জনসাধাৰণৰ পৰা সংগ্ৰহ কৰে। ৰাজহ প্ৰাপ্তি, ৰাজহ যিখিনি পাব লাগে সেইখিনি কৰ ৰাজহ আৰু অনাকৰ ৰাজহৰ দ্বাৰা চৰকাৰে জনসাধাৰণৰ ওপৰত আৰোপ কৰে আৰু সেইটো জনসাধাৰণে দিবই লাগিব আৰু সেই আয়খিনি চৰকাৰে পুনৰ জনসাধাৰণক ঘূৰাই দিব নালাগে। আৰু মূলধনী প্ৰাপ্তিৰ ক্ষেত্ৰত কিন্তু এইটো যিমানখিনি লৈছে সিমানখিনি দিয়াৰ উপৰিও সুদো ঘূৰাই দিবলৈ চৰকাৰ দায়বদ্ধ বা প্ৰতিশ্ৰুতিবদ্ধ। কিয়নো মূলধনী প্ৰাপ্তিসমূহ চৰকাৰে ক'ৰ পৰা লয়? কেন্দ্ৰীয় বেংকৰ পৰা লয়, বাণিজ্যিক বেংকৰ পৰা লয়, বিদেশী ৰাষ্ট্ৰৰ পৰা লয়, কোনো জনসাধাৰণৰ পৰাও ল'ব পাৰে, বিত্তীয় প্ৰতিষ্ঠানৰ পৰাও ল'ব পাৰে, আন্তৰ্জাতিক সংগঠনৰ পৰাও ল'ব পাৰে। গতিকে এইখিনি ঘূৰাই দিবলৈ চৰকাৰ বাধ্য। 2 নম্বৰটো চোৱা, ৰাজহ প্ৰাপ্তিয়ে কোনো দেনাৰ সৃষ্টি নকৰে আৰু সম্পদৰো হ্ৰাস নকৰে। অন্যহাতে মূলধনী প্ৰাপ্তিয়ে হয় দেনাৰ সৃষ্টি কৰে নাইবা সম্পদ হ্ৰাস কৰে। ৰাজহ প্ৰাপ্তিয়ে দেনাৰ সৃষ্টি নকৰে, সম্পদৰ হ্ৰাস কি কাৰণে নকৰে চোৱা, ৰাজহ প্ৰাপ্তি জনসাধাৰণৰ পৰা চৰকাৰে আহৰণ কৰা আৰু ঘূৰাই দিব নালাগে। কিন্তু মূলধনী প্ৰাপ্তিসমূহ ওপৰতে আলোচনা কৰা হৈছে যে মূলধনী প্ৰাপ্তিসমূহ চৰকাৰে ঘূৰাই দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। কোনো কাৰণত যদি দিব নোৱাৰে, দেশৰ কোনো সম্পদ বিক্ৰী কৰি হ'লেও সেই বস্তুখিনি, সেই যিখিনি তেওঁলোকে লৈছিলে আয়, চৰকাৰে সেই মূলধনীখিনি আকৌ ঘূৰাই দিব লাগিব। ফলত সম্পদ হ্ৰাস হোৱাটো স্বাভাৱিক। 21 নম্বৰ প্ৰশ্নটো চোৱা, বৈদেশিক মুদ্ৰা যোগানৰ দুটা উৎস। বৈদেশিক মুদ্ৰা কেনেদৰে আহৰণ কৰিব পাৰি সেইটো সুধিছে। ৰপ্তানিকাৰীসকলৰ যোগান আৰু বৈদেশিক বিনিয়োগৰ জৰিয়তে এই দুটা উৎসৰ পৰা আমি বৈদেশিক মুদ্ৰা আহৰণ কৰিব পাৰোঁ। 22 নম্বৰ প্ৰশ্নটো চোৱা, এখন অৰ্থনীতিত MPCৰ মান 0.4। অৰ্থনীতিখনত নতুনকৈ 500 কোটি টকা আয় প্ৰৱাহিত কৰাৰ বাবে কি পৰিমাণৰ নতুন বিনিয়োগৰ প্ৰয়োজন হ'ব? আমি জানো যে ডেল্টা y ইজ ইকুৱেল টু ডেল্টা I ইনটু 1 ডিভাইডেড বাই 1 মাইনাছ MPC। ইয়াত ডেল্টা y কি বিচাৰিছে? আয়ৰ পৰিৱৰ্তন, আৰু ডেল্টা I বিনিয়োগৰ পৰিৱৰ্তন। ডেল্টা y ইজ ইকুৱেল টু ডেল্টা I ইনটু 1 ডিভাইডেড বাই 1 মাইনাছ MPCৰ ভেলুটো বহাই দিবা। তেতিয়া আমি কি পালোঁ চোৱা, মানবোৰ বহুৱাই আমি পাওঁ ডেল্টা yটো দিয়া আছিলে আমাক 500 আৰু ডেল্টা I ইনটু 1 ডিভাইডেড বাই 0.6 কৰিলে আমি 300 কোটি টকা পাম। গতিকে নতুন বিনিয়োগৰ কিমান পৰিমাণৰ নতুন বিনিয়োগৰ প্ৰয়োজন হ'ব? 300 কোটি টকা। 23 নম্বৰ প্ৰশ্নটো চোৱা, এখন অৰ্থনীতিৰ অত্যাধিক চাহিদাৰ সমস্যা সমাধান কৰাৰ বাবে যিকোনো দুটা ৰাজকোষীয় ব্যৱস্থা ব্যাখ্যা কৰা। অত্যাধিক চাহিদাৰ সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা দুটা ৰাজকোষীয় ব্যৱস্থা হ'ল চৰকাৰী ব্যয় হ্ৰাস। 1 নম্বৰটো, অতিৰিক্ত চাহিদাৰ সময়ত চৰকাৰে বিভিন্ন ৰাজহুৱা কাম কাজ যেনে ৰাস্তা ঘাট নিৰ্মাণ, পানী যোগান, শক্তি আদিত কৰা ব্যয়ৰ পৰিমাণ কমায়, যাৰ ফলস্বৰূপে জনসাধাৰণৰ হাতত থকা আয়ৰ পৰিমাণ হ্ৰাস হৈ দ্ৰব্য আৰু সেৱাৰ চাহিদা কমি যায়। চৰকাৰে ৰাজসাহায্যৰ ক্ষেত্ৰতো ব্যয় হ্ৰাস কৰিব লাগে। ইয়াৰ ফলত অৰ্থনীতিত সামগ্ৰিক চাহিদাৰ পৰিমাণ কম হয় আৰু অতিৰিক্ত চাহিদাৰ সমস্যাটো সমাধানত সহায়ক হয়। অতিৰিক্ত চাহিদাৰ সংজ্ঞা তোমালোকে জানা, গতিকে সেই অতিৰিক্ত চাহিদাটো হৈছে যে অতিৰিক্ত সামগ্ৰিক যোগানতকৈ যেতিয়া সামগ্ৰিক চাহিদাটো বেছি হয়, তেতিয়া সেই
খিনি হৈছে অতিৰিক্ত চাহিদা আৰু অতিৰিক্ত চাহিদাৰ সমস্যাটো সমাধান কৰিবৰ বাবে যি দুটা ৰাজকোষীয় ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰে সেই ৰাজকোষীয় ব্যৱস্থাৰ ভিতৰত এটা হৈছে চৰকাৰী ব্যয় হ্ৰাস। উত্তৰটো তোমালোকে চাই ল'বা, বুজি পাবা চাগে। খ নম্বৰটো চোৱা, কৰৰ পৰিমাণ বৃদ্ধি। সামগ্ৰিক চাহিদা হ্ৰাস কৰিবৰ বাবে চৰকাৰে বিশেষকৈ ধনী শ্ৰেণীৰ ওপৰত কৰৰ হাৰ বৃদ্ধি কৰিব লাগে। কৰৰ হাৰ বৃদ্ধিয়ে জনসাধাৰণৰ হাতত থকা ব্যয়যোগ্য আয়ৰ পৰিমাণ কমাব। যদি কৰৰ হাৰ পৰ্যাপ্ত পৰিমাণে বৃদ্ধি হয় তেন্তে ই সামগ্ৰিক চাহিদা কমাই মুদ্ৰাস্ফীতিৰ ব্যৱধান নাইকিয়া কৰিবলৈ সক্ষম হয় আৰু অৰ্থনীতিখন পুনৰ পূৰ্ণ নিয়োগ ভাৰসাম্যত প্ৰতিষ্ঠিত হ'ব। কৰৰ পৰিমাণ বৃদ্ধি কৰিও অতিৰিক্ত চাহিদাৰ পৰিমাণ হ্ৰাস কৰিব পাৰে। ২৪ নম্বৰটো, এখন দেশৰ পৰিশোধ সমতাত ভাৰসাম্যহীনতা সৃষ্টি কৰা 4টা উপাদান উল্লেখ কৰা। ১ নম্বৰটো চোৱা, উচ্চ উন্নয়নমূলক ব্যয়। উন্নয়নশীল দেশবোৰত বিকাশ প্ৰক্ৰিয়াটো আৰম্ভ হওঁতে নানান যন্ত্ৰপাতি, কেঁচা সামগ্ৰী আদি আমদানি কৰিবলগীয়া হয়। ফলস্বৰূপে আমদানিৰ খৰচ বাঢ়ি যায় আৰু লেনদেনৰ সমতা প্ৰতিকূল হৈ পৰে। উন্নয়নমূলক ক্ষেত্ৰত যদি উন্নয়নশীল দেশবিলাকৰ বিকাশ প্ৰক্ৰিয়াটোত বিকাশ কৰিবৰ বাবে উন্নয়নশীল দেশবিলাকৰ বিকাশৰ বাবে বিভিন্ন ধৰণৰ যন্ত্ৰপাতি, কেঁচা সামগ্ৰী এইবিলাক বেলেগ দেশৰ পৰা আনিবলগীয়া হয়। গতিকে সেই উন্নয়নৰ কামত যেতিয়া ব্যয় কৰা হয় তেতিয়া আমদানিৰ খৰচটো বাঢ়ি যায় আৰু লেনদেনৰ সমতাত প্ৰতিকূল অৱস্থাৰ সৃষ্টি হয়। জনসংখ্যা বৃদ্ধি হ'লেও লেনদেনৰ সমতাত ভাৰসাম্যহীনতা সৃষ্টি হ'ব পাৰে। কেনেদৰে চোৱা, অত্যাধিক জনসংখ্যা বৃদ্ধিৰ দেশ এখনত লেনদেনৰ সমতা প্ৰতিকূল হোৱা দেখা যায়, কাৰণ দেশীয়ভাৱে উৎপাদন হোৱা দ্ৰব্য আৰু সেৱাসমূহে সৰ্বমুঠ চাহিদা পূৰণ কৰিব নোৱাৰে। গতিকে বিভিন্ন দ্ৰব্য আৰু সেৱা আমদানি কৰিবলগীয়া হয়। জনসংখ্যা বৃদ্ধিয়ে আমাক যিকোনো ক্ষেত্ৰতে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে, তোমালোকে জানা। গতিকে অতিৰিক্ত লেনদেনৰ সমতাটো ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিব পাৰে জনসংখ্যা বৃদ্ধিয়ে। ৩ নম্বৰটো চোৱা, মুদ্ৰাস্ফীতি। মুদ্ৰাস্ফীতিয়ে লেনদেনৰ ভাৰসাম্যহীনতা সৃষ্টি কৰে। এনে সময়ত ৰপ্তানি হ্ৰাস পায় আৰু আমদানিকৃত দ্ৰব্যৰ চাহিদা বৃদ্ধি হয়। কাৰণ মুদ্ৰাস্ফীতিৰ সময়ত ৰপ্তানি ব্যয়বহুল আৰু আমদানি সস্তা হয়। আমদানি হ্ৰাস আৰু ৰপ্তানি বৃদ্ধি পালে বাণিজ্যিক সমতা প্ৰতিকূল হৈ লেনদেনৰ সমতা ভাৰসাম্যহীন কৰি তোলে। বৈদেশিক বিনিময় হাৰৰ পৰিৱৰ্তন। দেশীয় মুদ্ৰাৰ বহিৰ্মূল্য বৃদ্ধিয়ে আমদানি সস্তীয়া আৰু ৰপ্তানি ব্যয়বহুল কৰি তোলে। গতিকে আমদানি উৎসাহিত আৰু ৰপ্তানি নিৰুৎসাহিত হৈ লেনদেনৰ সমতা ভাৰসাম্যহীন কৰি তোলে। উত্তৰকেইটা তোমালোকে 1/1 চাই যাবা, তেতিয়া বুজি পাবা চাগে। 25 নম্বৰটো চোৱা, প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ মাজৰ 4টা পাৰ্থক্য লিখা। প্ৰত্যক্ষ কৰ জনসাধাৰণৰ আয় আৰু সম্পত্তিৰ ওপৰত আৰোপ কৰা হয়, আনহাতে পৰোক্ষ কৰ দ্ৰব্য আৰু সেৱাৰ ওপৰত আৰোপ কৰা হয়। প্ৰত্যক্ষ কৰৰ বোজা আন ব্যক্তিলৈ ঠেলি পঠিয়াব নোৱাৰি, আনহাতে পৰোক্ষ কৰৰ বোজা আন ব্যক্তিলৈ ঠেলি পঠিয়াব পাৰি। ৩ নম্বৰ পাৰ্থক্যটো চোৱা, প্ৰত্যক্ষ কৰ ক্ৰমবৰ্ধমান প্ৰকৃতিৰ হোৱাৰ বাবে কৰৰ ভিত্তি বৃদ্ধি হোৱাৰ লগে লগে কৰৰ হাৰ বৃদ্ধি হয়, আনহাতে পৰোক্ষ কৰ প্ৰায়ে ক্ৰমবৰ্ধমান প্ৰকৃতিৰ নহয়। প্ৰত্যক্ষ কৰবিলাক বছৰে বছৰে বাঢ়ি গৈ থাকিব পাৰে, কিন্তু পৰোক্ষ কৰ তেনেধৰণৰ কোনো ক্ৰমবৰ্ধমান প্ৰকৃতিৰ নহয়। প্ৰত্যক্ষ কৰৰ উদাহৰণ হ'ল আয়কৰ, আনহাতে পৰোক্ষ কৰৰ উদাহৰণ হ'ল বিক্ৰী কৰ, এণ্টাৰটেইনমেণ্ট কৰ ইত্যাদি। ২৬ নম্বৰটো, বাজেট ঘাটি কি? বাজেট ঘাটিৰ 3টা প্ৰকাৰ কি কি? যেতিয়া চৰকাৰে সংগ্ৰহ কৰা ৰাজহতকৈ ব্যয় বেছি হয় তেতিয়া তাক বাজেট ঘাটি বুলি কোৱা হয়। বাজেট ঘাটিৰ 3টা প্ৰকাৰ হ'ল ৰাজহ ঘাটি। চৰকাৰৰ ৰাজহ আয়তকৈ ৰাজহ ব্যয়ৰ পৰিমাণ বেছি হোৱাকে ৰাজহ ঘাটি বোলে। চৰকাৰৰ চলিত আয় আৰু ব্যয়ৰ ওপৰত প্ৰভাৱ পেলোৱা লেনদেনসমূহে ইয়াত অন্তৰ্ভুক্ত হয়। ৰাজহ ঘাটি কেনেদৰে উলিয়াবা? তাৰ সূত্ৰটো দিয়া আছে যে মুঠ ৰাজহ ব্যয়ৰ পৰা মুঠ ৰাজহ আয় বিয়োগ কৰিলে ৰাজহ ঘাটি পোৱা যায়। ২ নম্বৰটো হৈছে ৰাজকোষীয় ঘাটি। এখন অৰ্থনীতিৰ ঘাটি বাজেট নিৰ্ধাৰণৰ ক্ষেত্ৰত ৰাজকোষীয় ঘাটি এটা গুৰুত্বপূৰ্ণ নিৰ্ধাৰক। ৰাজকোষীয় ঘাটি হৈছে অতিৰিক্ত মুঠ ব্যয়ৰ পৰা মুঠ ৰাজহ আৰু মূলধন আয় বাদ দিয়াৰ সমান।
ঋণক ইয়াৰ ভিতৰত ধৰা নহয়। ৰাজকোষীয় ঘাটিৰ সূত্ৰটো হৈছে মুঠ ব্যয় বিয়োগ ৰাজহ আয় বিয়োগ ঋণ সৃষ্টিকাৰী বিহীন মূলধন আয়। 3 নম্বৰটো হৈছে প্ৰাথমিক ঘাটি। ভাৰতীয় বাজেটৰ ক্ষেত্ৰত গণনা কৰা তৃতীয়বিধ ঘাটি হৈছে প্ৰাথমিক ঘাটি। বাজেটৰ ৰাজকোষীয় ঘাটিৰ পৰা পূৰ্বত লোৱা ঋণৰ প্ৰদানৰ বাবে কৰিবলগীয়া সুদখিনি বাদ দিলেই প্ৰাথমিক ঘাটি পোৱা যায়। প্ৰাথমিক ঘাটি ইজ ইকুৱেল টু ৰাজকোষীয় ঘাটি মাইনাছ সুদ পৰিশোধ। ৰাজকোষীয় ঘাটিৰ পৰা সুদ পৰিশোধ বিয়োগ কৰিলে প্ৰাথমিক ঘাটি পোৱা যায়। 27 নম্বৰ প্ৰশ্নটো চোৱা, এখন 3টা খণ্ডযুক্ত অৰ্থনীতিৰ আয়ৰ চক্ৰীয় প্ৰবাহৰ বিৱৰণ দিয়া। তোমালোকে দ্বিখণ্ডযুক্ত অৰ্থনীতিৰ আয়ৰ চক্ৰীয় প্ৰবাহ পঢ়িছা। ত্ৰিখণ্ডযুক্ত অৰ্থনীতিৰো আয়ৰ চক্ৰীয় প্ৰবাহ আছে। এই ক্ষেত্ৰত তোমালোকে ত্ৰিখণ্ডযুক্ত অৰ্থনীতিত মাত্ৰ এটা খণ্ড বেছি হৈ যাব আৰু সেইটো হৈছে চৰকাৰী খণ্ড। ত্ৰিখণ্ডযুক্ত অৰ্থনীতিত প্ৰতিষ্ঠান খণ্ড আৰু ঘৰুৱা খণ্ডৰ উপৰিও চৰকাৰী খণ্ড অন্তৰ্ভুক্ত হৈ থাকে। চৰকাৰে অৰ্থনীতিত এটা মুখ্য ভূমিকা লয়। ই দেশত আৰ্থিক কাৰ্যসমূহৰ নিয়ন্ত্ৰক আৰু ৰাজহুৱা কল্যাণ বৃদ্ধিৰ হকে কাম কৰে। ঘৰুৱা খণ্ড আৰু চৰকাৰ আৰু প্ৰতিষ্ঠান আৰু চৰকাৰী খণ্ডৰ সম্পৰ্কে তলত দিয়া ধৰণে ব্যাখ্যা কৰিব পাৰি। চৰকাৰে ঘৰুৱা খণ্ড আৰু প্ৰতিষ্ঠানৰ পৰা কৰ লাভ কৰে। ইয়াকে আয়ৰ চক্ৰীয় প্ৰবাহৰ পৰা এটা অংশ উঠাই লোৱা অৰ্থ বা বিয়োগ হোৱা বোলে। চৰকাৰেও অন্যহাতে ঘৰুৱা খণ্ড আৰু প্ৰতিষ্ঠানৰ পৰা দ্ৰব্য আৰু সেৱা ক্ৰয় কৰে। এইদৰে চৰকাৰে কৰা ক্ৰয় আয়ৰ চক্ৰীয় প্ৰবাহত যোগ হয়। চৰকাৰে দ্ৰব্য ক্ৰয় কৰাৰ উপৰিও পৰিশোধ হস্তান্তৰ কৰে। এনে হস্তান্তৰ পৰিশোধ হৈছে নিবনুৱা ভাত্তা, বৃদ্ধাৱস্থাৰ পেঞ্চন, শিক্ষাবৃত্তি ইত্যাদি। চৰকাৰে প্ৰতিষ্ঠানবোৰকো ৰাজসাহাৰ্য দিয়ে। এনেদৰে চৰকাৰে প্ৰদান কৰা হস্তান্তৰ পৰিশোধে আয়ৰ প্ৰবাহ বৃদ্ধি কৰে। সেয়েহে ই চক্ৰীয় প্ৰবাহত যোগ হয়। তোমালোকে দ্বিখণ্ড অৰ্থনীতিৰ যিটো চিত্ৰ আঁকিবা তাৰ ওপৰত এটা চৰকাৰী খণ্ড দি দিবা আৰু এই কথাখিনি কাঁড়চিনেৰে ধুনীয়াকৈ ডায়েগ্ৰামটোত বুজাই দিবা। তেতিয়া তোমালোকৰ নম্বৰটো পাবলৈ বেছি সহজ হয়। চিত্ৰটো যেতিয়া দি দিবা তেতিয়া নম্বৰটো পাবলৈ তোমালোকৰ ভাল হ'ব। অপশ্যনেল কুৱেশ্যনটো দিছে যে মুঠ ঘৰুৱা উৎপাদন গণনাৰ ব্যয় পদ্ধতিটো ব্যাখ্যা কৰা। ব্যয় পদ্ধতিয়ে গণনাৰ সময় এছোৱাত বজাৰ দৰত নিৰ্ধাৰিত স্থূল ঘৰুৱা উৎপাদনৰ ওপৰত কৰা চূড়ান্ত ব্যয়ৰ জোখ লয়। ঘৰুৱা অৰ্থনীতিখনৰ ভিতৰত চূড়ান্ত উপভোগ ব্যয় আৰু চূড়ান্ত বিনিয়োগ ব্যয়ৰ সকলো বিষয়ক যোগ কৰি পোৱা সমষ্টিটোকে জিডিপি এট মাৰ্কেট প্ৰাইচ বুলি কোৱা হয়। জিডিপি এট মাৰ্কেট প্ৰাইচৰ পৰা অৱক্ষয়ন আৰু নিৰ্গত পৰোক্ষ কৰক বিয়োগ কৰি আৰু ইয়াৰ লগত বিদেশৰ পৰা অৰ্জন কৰা নিৰ্গত আয়ক যোগ কৰি NNP এট ফেক্টৰ কষ্ট বা জাতীয় আয় পোৱা যায়। এইদৰে ব্যয় পদ্ধতিত জাতীয় আয়ক প্ৰকৃত ব্যয়ৰ বিন্দুত গণনা কৰা হয়। ব্যৱহৃত পদক্ষেপবোৰ চোৱা। ব্যয় পদ্ধতিয়ে তলৰ পদক্ষেপবোৰ সামৰি লয়। 1 নম্বৰ, চূড়ান্ত ব্যয় বহন কৰা অৰ্থনৈতিক গোটবোৰৰ চিনাক্তকৰণ। 2, চূড়ান্ত সামগ্ৰিক ব্যয়ক তলত দিয়া উপাংশবোৰক শ্ৰেণীবিভাজন। ব্যক্তিগত বা বেচৰকাৰী চূড়ান্ত উপভোগ ব্যয়, চৰকাৰৰ চূড়ান্ত উপভোগ ব্যয়, স্থূল স্থিৰ মূলধন গঠন, মজুতৰ পৰিৱৰ্তন। 3 নম্বৰটো ঘৰুৱা উৎপাদনৰ ওপৰত কৰা চূড়ান্ত ব্যয় গণনা। বিদেশৰ পৰা অৰ্জন কৰা নিৰ্গত উপাদান আয়ৰ আকলন যাক NDP এট ফেক্টৰ কষ্টৰ লগত যোগ কৰা হয়। 28 নম্বৰটো বাণিজ্যিক বেংকৰ ঋণ সৃষ্টিৰ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা। বাণিজ্যিক বেংকৰ এটা প্ৰধান কাৰ্য হৈছে ঋণ সৃষ্টি। বেংক কেৱল মুদ্ৰাৰ ব্যৱসায়ীয়ে নহয়, তেওঁলোক মুদ্ৰাৰ উৎপাদনকাৰীও। বেংকে দুটা পদ্ধতিৰ সহায়ত ঋণ সৃষ্টি কৰে। ঋণ আগবঢ়োৱাৰ জৰিয়তে আৰু চুক্তিপত্ৰ ক্ৰয়ৰ যোগেদি। চাহিদা আমানত ইজ ইকুৱেল টু 1/CRR ইনটু নগদ সংৰক্ষণ। সেইদৰে আমি ক'ব পাৰোঁ যে যদি বেংকৰ নগদ সংৰক্ষণ 1000 টকালৈ বৃদ্ধি পায় তেন্তে ঋণ যোগান 10,000 টকালৈ বৃদ্ধি পাব। ঋণ আগবঢ়োৱাৰ জৰিয়তে কেনেদৰে বাণিজ্যিক বেংকে মুদ্ৰা সৃষ্টি কৰে এইটো চোৱা। বেংকে চাহিদা আমানতৰ সহায়ত মুদ্ৰা সৃষ্টি কৰে। বেংকে গ্ৰাহকক ঋণদান প্ৰক্ৰিয়াৰ জৰিয়তে আমানত সৃষ্টি কৰে। বাণিজ্যিক বেংকে আমানতৰ এটা ক্ষুদ্ৰ অংশ নগদ হিচাপে ৰাখি বাকী থকা অংশ ঋণৰ বাবে প্ৰয়োজনবোধ কৰা লোকক যোগান ধৰে।
বেংকে এই ক্ষুদ্ৰ অংশ নগদ সংৰক্ষণ কৰাৰ বাবে আমানতকাৰীয়ে বিচৰা মাত্ৰ নগদ ধন দিবলৈ সক্ষম হয়। যিহেতু সকলো আমানতকাৰীয়ে একে সময়তে তেওঁলোকৰ আমানত উঠাই নিবলৈ নাহে। মুঠ আমানতৰ এই ক্ষুদ্ৰ অংশক নগদ সংৰক্ষণৰ অনুপাত বোলে, গতিকে বেংকে এই ক্ষুদ্ৰ অংশ সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয়, অন্যথা আমানতকাৰীয়ে বিচৰা নগদ ধন দিবলৈ বেংক সমৰ্থ নহ'ব। ঋণ আগবঢ়োৱাৰ জৰিয়তে কেনেদৰে মুদ্ৰাৰ যোগান ধৰে তোমালোকে সেইটো দেখিলা, ভালদৰে পঢ়ি ল'বা। 2 নম্বৰটো চুক্তিপত্ৰ ক্ৰয়ৰ যোগেদি। বেংকে চুক্তিপত্ৰত বিনিয়োগ কৰিও ঋণ সৃষ্টি কৰিব পাৰে। বেংকে চুক্তিপত্ৰ ক্ৰয় কৰি বিক্ৰেতাক চেকৰ দ্বাৰা পৰিশোধ কৰে, যিটোৱে নগদ টকা পৰিশোধ কৰাটো নুবুজায়। এইটো মাত্ৰ নগদ হিচাপত পৰিশোধ কৰাৰ এক প্ৰতিশ্ৰুতি। চেকসমূহে বেংকত জমা হয় আৰু এইদৰেই চুক্তিপত্ৰৰ বিক্ৰেতাসকলৰ নামত আমানত সৃষ্টি কৰা হয়। এইটোৱেই হৈছে ঋণ সৃষ্টি। বাণিজ্যিক বেংকৰ ঋণ সৃষ্টিৰ ক্ষেত্ৰত কিছুমান সীমাবদ্ধতা দেখা পোৱা যায়। যদিও তোমালোকক প্ৰশ্নটোত কোৱা নাই যে সীমাবদ্ধতাখিনি লিখিবলৈ, কিন্তু তোমালোকে নম্বৰ পাবৰ কাৰণে এই সীমাবদ্ধতাখিনি লিখাটো প্ৰয়োজন। প্ৰাথমিক আমানতৰ পৰিমাণ। বাণিজ্যিক বেংকে তেওঁলোকৰ প্ৰাথমিক আমানত ভিত্তিত ঋণ সৃষ্টি কৰে, গতিকে বেংকৰ নগদ টকাৰ পৰিমাণ ব্যাপক হোৱা উচিত। কিন্তু এটা বাণিজ্যিক বেংকৰ এই নগদ টকাৰ পৰিমাণ কিমান হ'ব লাগিব সেইটো কেন্দ্ৰীয় বেংকে নিৰ্ধাৰণ কৰিব। 2 নম্বৰটো জনসাধাৰণৰ বেংকিং অভ্যাস। দ্বিতীয় সীমাবদ্ধতাটো উদ্ভৱ হয় যেতিয়া জনসাধাৰণে চেকৰ পৰিৱৰ্তে নগদ ধন ব্যৱহাৰ কৰে। যদি কিছু সংখ্যক লোকে নগদ লেনদেনৰ আগ্ৰহ প্ৰকাশ কৰে, তেন্তে বেংকৰ দ্বাৰা ঋণ গুণকৰ সৃষ্টি কৰাটো অসম্ভৱ। গ্ৰাহকৰ ঋণ গ্ৰহণৰ ইচ্ছা। যদি কোনো গ্ৰাহক ঋণ ল'বৰ বাবে আগবাঢ়ি নাহে, তেন্তে বেংকে ইচ্ছা কৰিলে ঋণ সৃষ্টি কৰিব নোৱাৰে। সেইটো হ'ল এটা সীমাবদ্ধতা। 4ৰ্থ সীমাবদ্ধতাটো চোৱা, যথোপযুক্ত মানদণ্ডৰ চুক্তিপত্ৰৰ যোগান। উচ্চ মানদণ্ডৰ চুক্তিপত্ৰৰ সৰবৰাহৰ ওপৰতো বেংক ব্যৱস্থাৰ ঋণ সৃষ্টিৰ পৰিসৰ নিৰ্ভৰ কৰে। যদি যথোপযুক্ত মানদণ্ডৰ চুক্তিপত্ৰৰ যোগান সীমিত হয়, তেন্তে বেংকৰ ঋণ সৃষ্টিৰ ক্ষমতাও সীমিত হয়। সীমাবদ্ধতাখিনি তোমালোকে লিখাটো দৰকাৰ আছে, কিন্তু যদিহে তোমালোকৰ সময় নহয় তেনেহ'লে বিশেষ লিখাৰ দৰকাৰ নাই, কিন্তু যিমানখিনি পাৰা সীমাবদ্ধতাকেইটাও উল্লেখ কৰিবলৈ চেষ্টা কৰিবা। অপশ্যনেল কুৱেশ্যনটো দিছে, বাণিজ্যিক বেংকে সৃষ্টি কৰা ঋণ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় বেংকে গ্ৰহণ কৰা পৰিমাণগত পদ্ধতিটো আলোচনা কৰা। বাণিজ্যিক বেংকে ঋণ কেনেদৰে সৃষ্টি কৰে তাৰে দুটা পদ্ধতি আছে, যে এটা হৈছে পৰিমাণগত আৰু এটা হৈছে গুণগত। ইয়াৰে তোমালোকক পৰিমাণগত পদ্ধতিটোৰ বিষয়ে আলোচনা কৰিবলৈ কৈছে। উত্তৰটো চোৱা, মুদ্ৰাৰ যোগান আৰু ঋণ নিয়ন্ত্ৰণ কৰাটো কেন্দ্ৰীয় বেংকৰ এটা প্ৰধান কাৰ্য। অৰ্থনীতিখনৰ স্বাৰ্থত কেন্দ্ৰীয় বেংকে মুদ্ৰাৰ যোগান আৰু ঋণ নিয়ন্ত্ৰণ কৰে। ঋণ নিয়ন্ত্ৰণৰ সাধাৰণতে কেন্দ্ৰীয় বেংকে ব্যৱহাৰ কৰা দুবিধ পদ্ধতি হৈছে পৰিমাণগত ঋণ নিয়ন্ত্ৰণ পদ্ধতি আৰু গুণগত ঋণ নিয়ন্ত্ৰণ পদ্ধতি। ইয়াৰে পৰিমাণগত ঋণ নিয়ন্ত্ৰণ পদ্ধতিৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। এই পদ্ধতিয়ে অৰ্থনীতিৰ মুদ্ৰা যোগান আৰু ঋণৰ পৰিমাণৰ ওপৰত প্ৰভাৱ পেলায়। ইয়াৰ কৌশলসমূহ হ'ল বেংক হাৰ। বেংক হাৰ হ'ল সুদৰ হাৰ, যিটো হাৰত কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক টকা ধাৰলৈ দিয়ে। বেংক হাৰৰ সৈতে বজাৰ সুদৰ হাৰত প্ৰত্যক্ষ সম্পৰ্ক থাকে। কেন্দ্ৰীয় বেংকে বেংক হাৰ বৃদ্ধি কৰিলে ঋণৰ ব্যয় বৃদ্ধি হয়। বাণিজ্যিক বেংকেও অধিক সুদৰ হাৰত ঋণ প্ৰদান কৰিব। ইয়াৰ ফলত বাণিজ্যিক বেংকে ঋণ সৃষ্টিৰ ক্ষমতা হ্ৰাস হয়। আনহাতে বেংক হাৰ হ্ৰাস কৰিলে বাণিজ্যিক বেংকৰ ঋণ সৃষ্টিৰ ক্ষমতা বৃদ্ধি পাব আৰু অৰ্থনীতিত মুদ্ৰাৰ যোগান বৃদ্ধি পাব। এইটো হৈছিলে যিটো কৌশল ব্যৱহাৰ কৰে পৰিমাণগত পদ্ধতিত, তাৰে এটা হ'ল বেংক হাৰ। 2 নম্বৰটো চোৱা, খোলা বজাৰ প্ৰক্ৰিয়া। খোলা বজাৰ প্ৰক্ৰিয়া হ'ল কেন্দ্ৰীয় বেংকৰ দ্বাৰা চৰকাৰী চুক্তিপত্ৰ বা ঋণ পত্ৰৰ এক ক্ৰয় বিক্ৰয় প্ৰক্ৰিয়া। অৰ্থনীতিত মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় বেংকে এক ব্যৱস্থা গ্ৰহণ কৰে। কেন্দ্ৰীয় বেংকে চুক্তিপত্ৰ বিক্ৰীৰ জৰিয়তে বাণিজ্যিক বেংকৰ ঋণযোগ্য পুঁজি হ্ৰাস কৰে আৰু অৰ্থনীতিখনত মুদ্ৰাৰ যোগান বৃদ্ধি কৰিব পাৰে। 2 নম্বৰটো কৌশল হ'ল খোলা বজাৰ প্ৰক্ৰিয়া। 3 নম্বৰটো নগদ সংৰক্ষণ অনুপাত। প্ৰতিটো বাণিজ্যিক বেংকে বিধিসন্মতভাৱে কেন্দ্ৰীয় বেংকত নগদ জমাৰ শতকৰা হিচাপত যিটো অংশ জমা ৰাখে তাকে নগদ জমাৰ অনুপাত বুলি কোৱা হয়।
নগদ জমাৰ অনুপাত বৃদ্ধি কৰিলে বাণিজ্যিক বেংকসমূহে কেন্দ্ৰীয় বেংকত পূৰ্বতকৈ অধিক মুদ্ৰা জমা ৰাখিব লাগে আৰু ইয়াৰ ফলত বাণিজ্যিক বেংকৰ হাতত ঋণ দিবলৈ থকা পুঁজিৰ পৰিমাণ কমে। এনেদৰেই অৰ্থনীতিত মুদ্ৰাৰ যোগান নিয়ন্ত্ৰিত হয়। এইখিনি আছিলে তোমালোকৰ 2019 চনৰ ইকনমিক্সৰ পাৰ্ট বিৰ সমূহ প্ৰশ্নোত্তৰ। পুনৰ তোমালোকলৈ বহুত বহুত মৰম জনাই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।